নমস্কাৰ, আজি মই তোমালোকলৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BA 6 ছেমিষ্টাৰ নন CBCS পলিটিকেল সায়েন্স মেজৰ পেপাৰ কোড 601 পেপাৰ নেম হিউমেন ৰাইটছ মানৱ অধিকাৰ এই পেপাৰখনৰ আগন্তুক পৰীক্ষাত আহিব লগা এটা প্ৰশ্নৰ আনসাৰ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। এতিয়া প্ৰশ্নটোলৈ আহা। প্ৰশ্নটো হ'ল গান্ধীজ কনচেপ্ট অন হিউমেন ৰাইটছ 4 মাৰ্কৰ বাবে। আনসাৰটো চোৱা। মোহনদাস কৰমচাঁদ গান্ধী যদিও ৰাজনীতি বিজ্ঞান বা ৰাজনৈতিক দৰ্শনৰ পদ্ধতিগত চিন্তাবিদ নহয়, তথাপি বিভিন্ন কাকত আলোচনী আৰু লিখনিত প্ৰকাশিত সমাজ নৈতিকতা, ৰাষ্ট্ৰ আইন আদিৰ ধাৰণাৰ পৰা তেওঁৰ জীৱন দৰ্শনৰ লগতে ৰাজনৈতিক দৰ্শন, ৰাজনীতি আৰু সমাজনীতিৰ প্ৰতি থকা ধাৰণাৰ আভাস পাব পাৰি। এইখিনি মই তোমালোকক পঢ়ি নিদিওঁ, তোমালোকে চাই লোৱা। মই পঢ়ি দিলে ভিডিঅ'টো দীঘল হৈ গৈ থাকিব। এনেদৰে অলপ চমুকৈ লিখি ল'বা। মোৰ এইখিনি বেছি দীঘল হ'ব পাৰে, তোমালোকে অলপ কমকৈ লিখি ল'বা। তাৰপিছত পইণ্ট ৱাইজত তোমালোকে 4টা পইণ্ট লিখি দিবা। মই ইয়াৰ গান্ধীৰ মানৱ অধিকাৰৰ ওপৰত থকা 4টা পইণ্ট লিখি দিছোঁ। এইটো হৈছে প্ৰথমটো। দ্বিতীয়টো এইটো চাই লোৱা, এনেদৰে আছে। তৃতীয়টো এনেদৰে আছে, গান্ধীৰ মানৱ অধিকাৰৰ ওপৰত থকা ধাৰণা। তাৰপিছত 4 নম্বৰ পইণ্টটো এইটো। আৰু এনেদৰে সামৰণি মাৰি দিবা দুহাৰী বা এহাৰী বাক্যৰ ভিতৰত। আৰু যদি ভিডিঅ'টো ভাল পালা, ধন্যবাদ।